আজি 2020 চনৰ মে' মাহৰ 12 তাৰিখ মঙলবাৰ। বছৰটোৰ 133তম দিন। বছৰটো শেষ হ'বলৈ আৰু 233 দিন বাকী। অসমীয়া লেখেৰে 1942 শকৰ বহাগৰ 29 দিন। জানো আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যিসমূহ ঘটনা ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হৈ আছে। যে 1 নম্বৰ, 1459 চনৰ আজিৰ দিনটোতেই যোধপুৰৰ স্থাপনা হৈছিল। 2 নম্বৰ, 1664 চনৰ আজিৰ দিনটোতেই পুৰন্দৰ সন্ধিৰ সময়ত ছত্ৰপতি শিৱাজী মহাৰাজ ঔৰংগজেবক সাক্ষাৎ কৰিবলৈ আগ্ৰালৈ যাত্ৰা কৰে। 3 নম্বৰ, 1915 চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী ৰাসবিহাৰী বোসে জাপানী নাও সানুকি মাৰুত উঠি ভাৰত এৰে। 4 নম্বৰত আছে 1965 চনৰ আজিৰ দিনটোতেই ইজৰাইল আৰু পশ্চিম জাৰ্মানীয়ে ৰাজনৈতিক সম্বন্ধ আৰম্ভ কৰাৰ কাৰণে পত্ৰৰ আদান প্ৰদান কৰে। 5 নম্বৰ, 2003 চনৰ আজিৰ দিনটোতেই ছাউদি চহৰ ৰিয়াদত অল কায়দা আক্ৰমণত 26 জন লোকৰ মৃত্যু হয়। 6 নম্বৰ, 2008 চনৰ আজিৰ দিনটোতেই চীনত হোৱা এক ভূমিকম্পত 69,000 জন লোকৰ মৃত্যু ঘটে। এইবাৰ জানো আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম বা মৃত্যু হোৱা ব্যক্তিৰ তালিকা, যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে। 1 নম্বৰ, 1820 চনৰ আজিৰ দিনটোতেই ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। 2 নম্বৰতে আছে 1857 চনৰ আজিৰ দিনটোতেই ইংৰাজী বিজ্ঞানী ছাৰ ৰোনাল্ডৰ জন্ম হৈছিল। 3 নম্বৰত আছে 1907 চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ অভিনেত্ৰী কেথৰিন হেপবাৰ্ণৰ জন্ম হৈছিল। 4 নম্বৰত আছে 1875 চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ দাৰ্শনিক হিন্দু দৰ্শনৰ ওপৰত অধ্যয়ন কৰা কৃষ্ণচন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল। 5 নম্বৰত আছে 1895 চনৰ আজিৰ দিনটোতেই এক দাৰ্শনিক তথা আধ্যাত্মিক বিষয়ৰ লেখক যে কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল। 6 নম্বৰ, 1926 চনৰ আজিৰ দিনটোতেই পশ্চিমবংগৰ 21 সংখ্যক ৰাজ্যপাল বীৰেন জে শ্বাহৰ জন্ম হৈছিল। 7 নম্বৰত আছে 1989 চনৰ আজিৰ দিনটোতেই ভাৰতীয় মহিলা ক্ৰিকেটাৰ শিখা পাণ্ডেৰ জন্ম হৈছিল। 8 নম্বৰ, 1993 চনৰ আজিৰ দিনটোতেই হিন্দী কবি শামছুৰ বাহাদুৰ সিঙৰ মৃত্যু হয়। আৰু 9 নম্বৰত আছে যে আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব, কাৰণ ভিডিঅ'সমূহত আপোনালোকৰ লাইকৰ জৰিয়তে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ বনাবলৈ উৎসাহ